মুহূৰ্তত আমাৰ মাজত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ আপোনালোকক জনাওঁ যে এই মুহূৰ্তত আমাৰ মাজত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ চৰকাৰে অসমত গোটখা বন্ধ কৰি দিছে অসম চৰকাৰে এই মুহূৰ্তত গোটখা বন্ধ কৰি দিছে ৰাফালা অপচন তোমাক কি লাগে শিখৰ দুইফাল দিয়ক আগতে এটা লাগে আজি দুইফাল দিয়ক মোৰ ফালে আপুনি দুইফাল শিখৰ দিয়ক মুঠতে দুফাল চিখৰ নাই এফাইলে আছে হ'বনে আপোনাৰ তাত যিমান শিখৰ আছে গোটেইখিনি দিয়ক ঐ ইমান কেইখন দোকান ঘূৰিলোঁ চিখৰ ক'তো নাপালোঁ বুজিছ চৰকাৰে চিখৰ বন্ধ কৰি দি বহুত বেয়া কৰিলে হয় হয় চিখৰ এটা খাব পৰা নাই এইকেইদিন চিখৰ ক'ত বিচাৰি পাম দিয়া চিখৰটো নাপালে মই মৰিয়ে থাকিম ধৰিত কিবা এটা কৰিব লাগে বুজিছেনে নাই কিবা এটা কৰিব লাগিব এতিয়া ক'ত যাম এতিয়া দোকানো নোপোৱা হ'লে নহয় ক'তো নাপাম এই তহঁতক চিখৰ লাগে চিখৰ দিলে যা চিখৰ বেছি আছে ক'ত এইফালে চিখৰ কেইটকা দাম 500 টকা এই কিবা এটা কৈ দে 1 টকাও কম নাই 1 টকাও কম নাই কিবা এটা কৈ নাই 1 টকাও কম নিদো 1 টকাও কম নিদো 1 টকাও কম নিদো ভাইহত সেইটো বেয়া নাপাবি তোৰ সেইটো 500 টকা আছে দেচোন হেৰি ঐ ভাই মই গোটেই 500 দিব নোৱাৰিম মোৰ এইটো কামত আছে মানে বুজিছ গোটেই 500টো নালাগে তোক মই 200 টকা দিম পিছত তোক মই উলিয়াই দিম আজি খাব লাগিব ইমান দিন খাব পৰা নাই খাব নাপালে মৰিয়ে যাম মই তোক উলিয়াই দিম দে টেনশ্যন নল'বি এটকাও নাই তোৰ এটকা নাই মোৰ ঠাইত 200 টকা আছে দে তোক মই উলিয়াই দিম যে ঐ ভাই দে চিখৰ এটা দে ভাই চিখৰ নহয় চিখৰ এটা দে পইচা দে যা লৈ যা হ আজি চিখৰ পাই গ'লো এতিয়া চিখৰ ময়ে ৰন এতিয়া মোৰ পৰা এতিয়া কোনে কিনে কিনক সি এই চিখৰ পালো দেই বিচাৰি দিওঁ মোকে দে বটো খাওঁ এই দে আজি চিখৰ খাম দেই বহুত দিনৰ মূৰত ফুল আকৌ লাগে দে অকণমানকৈ খাবি দেই অকণমান খাবি দেই মোক সৰহকৈ লাগিব দেই ঐ ভাই মোকো সৰহকৈ দিবি নেপেলাবি দেই 500 টকা দি লৈ আহিছোঁ বেছি নাখাম এই মই খাই দিওঁ দেই বেগী আজি বহুত দিনৰ মূৰত চিখৰ খালোঁ দেই বহুত দিনৰ মূৰত জীৱটো ঘূৰি আহি কি হৈছে আকৌ এতিয়া কাইলৈ ক'ত পাওঁ বা তাকে আকৌ কাইলৈ মেনেজ কৰিব লাগিব ভাই কাইলৈতো চিখৰ খাব নাপাওঁ পইচা পাইও নাই তাকেতো এতিয়া কি কৰিম কি কৰিলে তাতেতো চিখৰ বহুত আছে তাকে কিবা এটা কৰোঁ গোটেইকেইটা ধৰিম সি অকলেহে আছে তিনিটা সি বলে পাৰিব নেকি এই যোৱাকৈ এতিয়া যাওঁ দেৰি নকওঁ আৰু বৌ তাকে ধৰক ভালকৈ কিন্তু দেই ভাই চিখৰ নিব আহিছে ন দে পইচা দে নে আমাৰ সেই পইচা পাই নাই কেনেকৈ নিদিবি আমি নিমেই ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব বাই বাই আজি ভিডিঅ'লৈ ইমানতে সমাপ্ত চাওক আপোনালোকৰ কাৰণে চিখৰ আমি পইচা খৰচ কৰি আনিছোঁ লগা হ'লে আহিব আপোনালোক